এটা আপনার অর্ধাঙ্গিনী আপনার ওয়াইফর নাম নাহিলে আপনি কি আপনার চিন্তা নাই আছে না নাই অসম ৰাজ্যিক ইতিহাদ ফ্ৰণ্টৰ আহ্বানত NRC কৰ্তৃপক্ষক অতি শীঘ্ৰে চলি থকা আহুৱাসমূহ দূৰীকৰণৰ লগতে কোনো এজন ভাৰতীয় নাগৰিকৰ নাম বাদ নপৰাকৈ আৰু কোনো এজন বিদেশীৰ নাম অন্তৰ্ভুক্ত নোহোৱাকৈ শুদ্ধ নাগৰিক পঞ্জী প্ৰদানৰ দাবী ইতিহাদ ফ্ৰণ্টৰ। শ্যামপুৰ আঞ্চলিকৰ উদ্যোগত এই শ্যামপুৰ আপোনালোকে গমে পায় যোৱা ২৬ তাৰিখে খচৰা প্ৰকাশ পোৱাৰ পিছত ইয়াত এটা অঘটন ঘটিছিল ৭০ বছৰীয়া ছোৱালী এজন ছুইচাইড কৰিছিল আৰু আমি ইয়াতে আজি সজাগতা সভা আহ্বান কৰিছোঁ আৰু এই সজাগতা সভাত আমি দেখা পালোঁ ইয়াত আপোনালোকে জানেই এই যে কৰ্তন তালিকাত অন্তৰ্ভুক্ত হোৱা ব্যক্তিসকলে 11 জুলাইৰ ভিতৰত সিহঁতে নিজৰ নিজৰ নথিপত্ৰ দাখিল মানে অন্তিমটো নিশা দাবীৰ কিন্তু আমি ইয়াত দেখা পাইছোঁ 12 তাৰিখে জাননী পাইছে 12 তাৰিখৰ জাননী য'ত কৰ্তৃপক্ষই কৈছে যে 11 জুলাইত অন্তিম তাৰিখ আৰু 11 জুলাইৰ ভিতৰত সিহঁতে দাবী আবেদন দাখিল কৰিবই লাগিব। তেনে ক্ষেত্ৰত 12 তাৰিখে জাননী প্ৰেৰণ কৰা ইয়াৰ মানে কেনেকুৱা কথা আমি পূৰ্বতে কৈ আহিছোঁ বায়োমেট্ৰিকৰ ক্ষেত্ৰত বিভিন্ন দিশত NRCৰ পৰা নাম কৰ্তন কৰাৰ বাবে এটা ষড়যন্ত্ৰ চলিছে। গতিকে আপোনালোকৰ জৰিয়তে আমি ইতিহাদ ফ্ৰণ্টে কৰ্তৃপক্ষক দাবী জনাইছোঁ অতি শীঘ্ৰে এই বিসংগতিসমূহ সমাধান কৰক আৰু এই বায়োমেট্ৰিকৰ ক্ষেত্ৰত যিটো বিসংগতি চলাই আছে 18 বছৰ হোৱাৰ পিছতো ইয়াত বায়োমেট্ৰিক নহয় 12 তাৰিখে জাননী প্ৰেৰণ কৰিছে এই কৰ্তন তালিকাৰ নাম অন্তৰ্ভুক্ত হোৱা ব্যক্তিক 11 তাৰিখে অন্তিম তাৰিখ প্ৰদান কৰাৰ পিছত 12 তাৰিখৰ জাননী কেনেকৈ প্ৰেৰণ বিভিন্ন ধৰণৰ বিসংগতি ইয়াতে আমাৰ দলগাঁও চাৰ্কুল অফিচাৰ আহিছিলে বিভিন্ন ৰাইজৰ পৰা বিভিন্ন অভিযোগ আহিছে অন্তিম যিটো আমাৰ লাষ্ট খচৰা আহিছে 11 তাৰিখে মানে লাষ্ট হ'ব আমাৰ অতিৰিক্ত খচৰা তাৰ ভিতৰত 12 তাৰিখেও জাননী আহিছে এইটো কেনেকুৱা কথা গতিকে চাৰ্কুল অফিচাৰৰ জৰিয়তে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি যাতে এই বস্তুটো ৰাইজৰ সোনকালে মাইনৰিটি এৰিয়াত সোনকালে সমাধান হয় তাৰ বাবে আমি ডিজিচাৰৰ জৰিয়তে ডিজিচাৰ মহোদয়ৰ জৰিয়তে প্ৰতীক খাজেলা ডাঙৰীয়া আমাৰ NRC সমন্বয়ক তেখেতক অনুৰোধ জনাইছোঁ। দলগাঁৱৰ পৰা আকৰাম হুছেইন ৰিপৰ্ট খবৰ নৰ্থ ইষ্ট।